बिदुं दुंनाया बांद्राय जानायनि जाउनाव फरायसालियाव फैनो ओंखारनाय सासे फरायसुलिया हरखाब हुस गैयै जानानै गोग्लैयो। मख'नो गोनां बाथ्रा दि जुन दान हाबनायनि उनावहाय बिदुं दुंनाया बांद्राय जानायनि जाउनाव हादरसानि दाब दाब जायगायाव गोबां सुबुङा गोबां जेंनानि मोगा-मोगि जाबोदों। बेबादि समावनो क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि कसुगाव सोलोंथाइ खोन्दोनि आवथायाव थानाय जानालि गेजेर फरायसालिया मोनसे गिथावना थासारिजों सोलिगासिनो दं। फरायसालियाव मोब्लिब फोनांजाब राहा गैयैनि जाउनाव फेननि खाबु आरो लोंग्रा दैनिबो राहा गैया। जायनि थाखाय बिदुं दुंनाय बोथोराव जानालि गेजेर फरायसालिनि फरायसा आरो फोरोंगिरिफोरा जोबोर जेंनानि गेजेरजों फरायसालियाव सम थांहोनो गोनां जाबोदों। मख'नो गोनां बाथ्रादि दिनै फुंबिलि समाव मोनसे दुखुनांथाव जाथाय जालाङो। थाखो 9आव फरायबाय थानाय सुमित्रा टुडु मुंनि सासे फरायसुलिया फरायसालियाव फैनो ओंखारनाय समावनो हरखाब हुस गैयै जानानै गोग्लैयो। बे बिथिङाव जानालि गेजेर फरायसालिनि फोरोंगिरिया खौरां बिजोङाव ओरैबायदि फोरमायो। तो बहुत गरम हওয়ার হিসাবে কিছুমান ছাত্র ছাত্রী মানে স্কুলত আহা নাই আৰু এটা ছাত্ৰী আহিব হাজু হৈছিল তেতিয়াই মানে সেইজন ছাত্ৰী মানে ফিট হৈ পৰি গৈছে আহিব নোৱাৰিল দেউতাকে আহি জনাইছে যে ছাত্ৰীজন মানে স্কুলত নাহিল মানে গৰমত ফিট হৈ পৰিছে আৰু বাকি ছাত্ৰ ছাত্ৰীকেইটাও আহিছিল আহাৰ ভিতৰত কিছুমানে আকৌ গৰম অনুভৱ বেছি পাই সিহঁতে কিছুমানে গুচি গৈছে আৰু কিছুমান যেতিয়াও আছে সিহঁতক আমি কোনো ৰকমে মানে বিশুনি মাৰিও আই পেলাই আমি ক্লাছ কৰি আছো আৰু পানীৰ যোগাযোগ মানে ইমান ধুনিয়া নাই ইমান ধুনিয়া ব্যৱস্থা নাই আমি দূৰৰ পৰাহে আনি মানে পানীটো মানে ছাত্ৰ ছাত্ৰীক খেলাই দি আছো আৰু হেতু আমাৰ কাৰণে এটা বিদ্যুৎ সংযোগ স্কুলত নাই হেতুৰ কাৰণে বহুত মানে দুৰ্ভাগ্য আৰু কি দুখৰ বিষয় অতি পৰিতাপৰ পাংখাৰ ব্যৱস্থা নাই প্ৰত্যেকটা আমাৰ লোকৰ ক্লাছ লোৱাত বহুত কষ্ট পাই আছে আমি বিশুনি মাৰি হে আমি ক্লাছ লওঁ ছাত্ৰকেইটাও মানে বিশুনি মাৰি হে চৰকাৰৰ তাত মইতো এইটোৱে আহ্বান জনাওঁ চৰকাৰক অনুৰোধ জনাওঁ চৰকাৰে যাতে আমাৰ স্কুলখন নজৰ দি পেলাই অলপ আমাৰ স্কুলত যিটো মানে চৰকাৰী স্কুলত যেনেকুৱা ধৰণৰ এটা সুবিধা আছে সুবিধা দিছে তেনেকুৱা ধৰণে আমাৰ স্কুলখনতো সুবিধা কৰি দিলে ভাল যেনেকুৱা পাংখা নাই প্ৰত্যেকটা স্কুলত ক্লাছৰুমত পাংখা দিলে হ'ল আৰু পানীৰ ব্যৱস্থাটো অলপ মানে কৰি দিলে ভাল হ'ল পানী ব্যৱস্থা ইয়াত আমি দমকল দি মানে কৰিব নোৱাৰো অলপ তলতে মানে পাথৰ পম মানে দমকল বৰিং কৰিব নোৱাৰে হেতু চৰকাৰে কিবা এটা উপায় কৰি এটা মানে ডিপ এটা দমকল যেন বনাই দিয়ে হেতু মই চৰকাৰৰ তাত এটা আহ্বান জনাইছো Udah, Pak.